গাইছ আহি পালোহি আৰু গাড়ী নিবলৈ নোৱাৰোঁ সেইকাৰণে গাড়ী এনেদৰে থৈ দিছে আৰু আমি নামিলোঁ আৰু হেৰিটো মোনাটো ৰাস্তাটো একেবাৰে অৱস্থা নাই সৰু ৰাস্তা। Hey guys, welcome to my YouTube channel বৰুৱা কিচেন এণ্ড ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আমি ভালে আছোঁ আৰু আজি জেগালৈ যাব লাগিব আৰু ক'লে যাওঁ আপোনালোকে দেখিব আৰু দেখুৱাম বাৰু চাই থাকিব ভিডিঅ'টো শেষলৈ। মই ওলাই কৰি লগ পাই আছোঁ আৰু ভণ্টি আৰু ওলাই কৰি লগ পাই আছোঁ চাই থাকিব। মাহঁতৰ ঘৰলৈ আহিছোঁ আৰু ভণ্টি মা দুজনীকে লৈ যাম আৰু সিহঁতৰ দুজনী ওলাই আছে। এতিয়া ওলাই গৈ হৈ লওক তাৰপৰা যাম আৰু ক'লে গৈ থাকোঁ দেখিব আপোনালোকে আৰু চাই থাকিব। ওলাই গৈ ৰেডি সেই গাইছ আহি আছোঁ আৰু মৰিগাঁও পাইছোঁহি। এতিয়া অলপ সময় ৰখিছোঁ, বজাৰ কৰিব গৈছে হাজবেণ্ড আৰু এয়া মা ভণ্টি আৰু এয়া সৰু ভণ্টি, পাপা আৰু ভাইটি নাই, বাকী গোটেইকেইটা আহিছোঁ আৰু ক'লে গৈ আছোঁ গম পাব, চাই থাকিব, মই দেখুৱাই থাকিম বাৰু। আৰু ইমান ৰ'দ, বহুত গৰম। ইমান গৰম আৰু আনি লৈছোঁ এটা আৰু কাৰণে খাই আছে। হাজবেণ্ডে বজাৰ কৰি আছে, গাড়ীত ৰখি আছোঁ যে সেইকাৰণে ইমান গৰম আৰু ইমান ৰ'দ দিছে আজি। খাই লওঁ ইয়াতে আৰু যাবলৈ পৰাই নাই, বজাৰ কৰি হোৱা নাই, তো বজাৰ কৰি লৈ যাম। আৰু আজি যোৱা সেইটো হৈছে ভণ্টি বৌয়েকৰ মাকজনী ঢুকালে আৰু তাৰে বিচা ল'ব গৈছোঁ। এইটো বঘৰা কি কয় কুমৈ, বঘৰা কুমৈ, তালৈ গৈ আছোঁ আৰু চাই থাকিব, দেখুৱাই থাকিম মই। এইটো খাই লওঁ এতিয়া, বহুত গৰম, বহুত ৰ'দ আৰু গাড়ীত থকাটো জানেই কিমান গৰম। তো হাজবেণ্ড বজাৰ কৰি আহি পোৱাই নাই, তো খাই লওঁ। বজাৰ কৰি হৈ গ'ল, এতিয়া আহি আছোঁ। সেই গাইছ আহি পালোহি আৰু গাড়ী নিবলৈ নোৱাৰোঁ সেইকাৰণে গাড়ী এনেদৰে থৈ দিছে আৰু আমি নামিলোঁ আৰু হেৰিটো মোনাটো ন। তো ৰাস্তাটো একেবাৰে অৱস্থা নাই, সৰু ৰাস্তা। তো গাড়ী ইয়াতে থৈছে, মোনাটো লৈছে আৰু জেগাডোখৰ সঁচাই ভাল লাগিছে, কিন্তু গাড়ী নিব নোৱাৰে ভিতৰলৈ আৰু মাকখন গাড়ীৰ ভিতৰত থাকিলে থাকক আৰু। ৰাস্তাটো এয়া ৰাস্তা। বহি আছোঁ আৰু খাবলৈ দিছে, খাব লৈছোঁ। সেই গাইজ আহিলোঁ ওলাই আৰু এতিয়া গাড়ীত উঠিম। ফুলি খুলুকাই ল'লোঁ, ইমান ওজন একে কাণখন বিষ হৈ গৈছেগৈ। তো এতিয়া গাড়ীত উঠিব যাওঁ গ'লে। বহুত ধুনীয়া দেই এইডোখৰ জেগাডোখৰ। তো এতিয়া ঘৰত গৈ আছোঁ। এয়া খিচি মই ভাজি ল'লোঁ, চাউল আৰু দালি। তো এতিয়া মই পানী দিছোঁ, পানীখিনি দি এতিয়া উতলিব লাগিব। ঢাকোনখন মাৰি উতলিব লাগিব।